হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ এই চেনেলটোলৈ কোনোবা যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে দেখিছেনে বাক মই মেহেন্দি লগাই আছোঁ, কাৰণ কাইলৈ আমাৰ এটা বিশেষ দিন আছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলো গম পাব। এখন হাতত মেহেন্দি আঁকি হৈ গ'ল আৰু এতিয়া মই আনখন হাততো আঁকি লৈছোঁ। ডিজাইনটো কেনেকুৱা লাগিছে বাৰু ক'বচোন দেই। এয়া মোৰ মেহেন্দি আঁকি কমপ্লিট হৈ গ'ল আৰু ডিজাইনটো কেনেকুৱা লাগিছে বাৰু জনাবচোন। আৰু বাক অঁকা দেখি ময়ো ৰ'বই নোৱাৰিলোঁ নহয়, ময়ো অলপমান আঁকি ল'লোঁ। আৰু এতিয়া আমি পিছদিনাখন আহি আছোঁ সকলো। বাহঁতৰ আজি স্পেচিয়েল দিনটো কেনেকৈ পাৰ কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমি আহি নাহৰকটীয়া ব্ৰিজখন পাইছোঁহি। দেখিছেনে পৰিৱেশটো ইমান ধুনীয়া লাগিছে আৰু আজি বতৰটো ভালেই আছিলে বাৰু। আৰু বাহঁতৰ আজি 7 বছৰ ৰিলেশ্যনশ্বিপ সফল হ'বলৈ গৈ আছে আৰু বহুত এক্সাইটেড হৈ আছোঁ। আচলতে ময়ো নতুনকৈ ভিনি এটা পাবলৈ গৈ আছোঁ। আমি আহি এতিয়া নাহৰকটীয়া পালোঁহি। আৰু এইয়া হৈছে মোৰ বা, মা, এয়া দৰাৰ মাক, মামী আৰু এইয়া হৈছে মোৰ বৌ। সকলো কথা পতাত ব্যস্ত। আৰু এতিয়া এখন ফটোও মাৰি ল'লে। আৰু এয়া হৈছে দাদা মানে জানদা আৰু এয়া হৈছে বা। সকলো আমি ৰৈ আছোঁ এতিয়া, যিহেতু অকণমান টাইম লাগে আৰু অলপমান মানুহো আছিলে বাৰু। আৰু এয়া হৈছে মোৰ ভাইটি। আৰু এইফালে দেখিছেনে ভিনিয়ে পূৰা লাগি আছে কামত। আৰু এয়া বৌ দেই। ফাইনেলি আমাৰ কাগজখন আহি গ'ল। এয়া বা আৰু ভিনিয়ে চহী কৰি আছে। দেখিছেনে কিমানটা যে চহী কৰিব লাগে নহয়। আৰু আজি বাহঁতৰ বিয়া হৈ গ'ল, মানে কোৰ্ট মেৰেজ হৈ গ'ল। আৰু মই এয়া ভিনি এটা পালোঁ। মোৰ মনটো আচলতে বহুত ভাল লাগিছে। আৰু এয়া হৈছে দৰাৰ মাক। কেনেকুৱা লাগিছে কোৱা? এক্সাইটেড নে একদম? ভাইটি তোমাক কেনেকুৱা লাগিলে কোৱা? ভাল লাগিলে। আৰু এইফালে বাহঁতৰ কোৰ্ট মেৰেজো হৈ গ'ল। এতিয়া আমি সকলোৱে এখন ফটো উঠোঁ বুলি ভাবিছোঁ আৰু সেইটো কাৰণে আমি এতিয়া ৰৈ আছোঁ। এয়া দেখিলে ফটো উঠি ল'লোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে বাহঁতৰ আহিব লগা দিনবোৰ যাতে সুখৰ হয়। এয়া দেখিছেনে, এয়া হৈছে বাহঁতৰ মানে দৰাটোৰ সখী আৰু সখীয়নী। আৰু এয়া হৈছে মোৰ মা। আৰু এতিয়া আমি আহি আছোঁ খানা খাবলৈ। আমি এতিয়া পক্ষী বিলত কিমান আৰু এইফালে আহি গ'ল কেক। আমি এতিয়া সকলো ব্যস্ত কেক কটাত। আৰু এইফালে বা আৰু ভিনিয়ে কেক কাটি আছে। কি বুলি ক'ম এতিয়া, ক'বলৈ নাই। এতিয়া আমি সকলোৱে কেক খাই ল'লোঁ। মৰমত দিছে দেই।
আৰু এইফালে আহি গ'ল আমাৰ খানা আমি সকলো এতিয়া খানাটো খাই ল'ম আৰু ভিডিঅ'টো ইমানেই আছিলে আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ আহি আছোঁ অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ